বৃন্দাবনতেই এই গোপ বালক সকলৰ লগত মহাৰাজাৰ প্ৰাণ বৈৰিয়ে খেলা কৰি আছে। মোৰ আজি সুবৰ্ণ সুযোগ মিলিছে। এই সুযোগতেই মই মহাৰাজাৰ প্ৰাণৰ বৈৰিক ভক্ষণ কৰি আৰু মহাৰাজৰ অৰ্ধ ৰাজ্যৰ অধিকাৰী মই সৰু গছজোপাৰ আঁৰতেই খন্তেক লুকাই থাকো। যেতিয়াই সিহঁতে ইয়াত নাচিবলৈ আহিব তেতিয়াই মই থাপ মাৰি মহাৰাজাৰ প্ৰাণৰ বৈৰিক গিৰি পেলাম আৰু মহাৰাজক এই শুভ সংবাদ দি মই অৰ্ধৰাজ্যৰ অধিকাৰী মই এইখিনিতেই মই লুকাই থাকো। তাৰ পাছত আটাইকেইটাকে মই ভক্ষণ কৰি মহাৰাজকে শুভ সংবাদ মই এতিয়া এইখিনিতেই অপেক্ষা কৰি থাকো।